আপোনালোকে যেতিয়া দুচকীয়া যান বাহন চলাব তেতিয়াহ'লে সেফটি হেড গিয়াৰ মূৰত অৰ্থাৎ হেলমেট পিন্ধাটো জৰুৰী যদি নিপিন্ধে সেকশন 194 দি আমাক আপোনালোক এই মানুহজন ঢুকোৱাৰ কাৰণে এই ডেকা ল'ৰাটো ঢুকালে ২৬ বছৰীয়া তাৰ কাৰণে যিটো লছ ফেমিলিটোৰো লছ দেই গোটেই দেশখনৰ ৰাজস্থানত পথ সুৰক্ষাৰ যিটো সজাগতা ৰোড ছেফটি এৱাৰনেছৰ ওপৰত এটা আমাৰ কেম্পেইন চলি আছে আমি তেখেতসকলৰ সহযোগিতাত এই মিটিংবিলাক যাতে আমাৰ ষ্টুডেণ্ট যিটো কমিউনিটি আছে ষ্টুডেণ্ট কমিউনিটি যাতে ৰোড ছেফটিৰ বিষয়ে অলপ এৱেৰ হয় তাৰ কাৰণে আমি মিটিং পাতিছোঁ তাৰে অংশ হিচাপে আজি ৰুকাচেন কলেজত আমাৰ কলেজৰ কৰ্তৃপক্ষৰ সহযোগিতাত আমি ছাত্ৰ ছাত্ৰীসকলক লৈ এখন মিটিং কৰিলোঁ তেখেতসকলক আমি ৰাস্তাৰ নীতি নিয়মৰ বিষয়ে ক'লোঁ দুৰ্ঘটনা কেনেকৈ এৰি চলিব পাৰি দুৰ্ঘটনা প্ৰৱণ অঞ্চলসমূহ কোনবিলাক কি কৰা উচিত আমি কি কৰিব নালাগে এইবিলাক কথা আমি তেখেতসকলৰ লগত আলোচনা কৰিলোঁ আৰু আমাৰ এই ক্ষেত্ৰত কলেজ কৰ্তৃপক্ষই যথেষ্ট সহযোগিতা আগবঢ়াইছে আমি আশা কৰিছোঁ যে এই ষ্টুডেণ্ট কমিউনিটি যদি আমি এৱেৰ কৰি ল'ব পাৰোঁ তেন্তে অভিয়াছলি আমি ডেফিনেটলি আমি ৰোড ছেফটিৰ ক্ষেত্ৰত যথেষ্টখিনি সফল হ'ব বুলি আমি ভাবিছোঁ আৰু দুৰ্ঘটনাবিলাক আমি যাতে ৰোধ কৰিব পাৰিম বুলি আমাৰ এটা ধাৰণা আছে ৰোড ছেফটি এৱাৰনেছ কিমান দিন চলিব মানে ৰোড ছেফটিটো আমি আমাৰ যিমান কলেজ আছে আৰু যিবিলাক হায়াৰ ছেকেণ্ডেৰী স্কুল আছে যিবিলাকে 1 বা 2 বছৰৰ পিছত যিবিলাকে কিছুদিনৰ ভিতৰতে লাইচেঞ্চ বা ড্ৰাইভাৰ হ'বলৈ গৈ আছে তেখেতসকলক আমি বিশেষকৈ টাৰ্গেটেড আমাৰ তেওঁলোকৰ টাৰ্গেট গ্ৰুপ মেইনলি স্কুল কলেজ স্কুল আৰু কলেজখিনি প্ৰথম তাৰপিছতে আমি হায়াৰ ছেকেণ্ডেৰী বা আমি স্কুল কলেজ বুলি আমি কোনো ডিফাৰ কৰা নাই কিন্তু আমাৰ টাৰ্গেট হৈছে 16 বছৰৰ পৰা 18 বছৰ আৰু 18 বছৰৰ পৰা কলেজৰ যিখিনি ষ্টুডেণ্ট সেইখিনি আমাৰ হৈছে টাৰ্গেট যথেষ্ট আমাৰ মানে জানুৱাৰী ফেব্ৰুৱাৰী এইকেইটা মাহত আমাৰ অলপ মৃত্যুৰ হাৰটো বেছি আছিল গতিকে বিভিন্ন ধৰণৰ আমি ষ্টেপ লৈছোঁ ষ্টেপ লোৱাৰ পিছত এতিয়া আমাৰ মৃত্যুৰ হাৰটো আমি দেখিছোঁ যে আমাৰ যোৱা জুন জুলাই আৰু এই আগষ্ট মাহত এইকেইটা মাহত মে' মাহৰ পৰা আমি তাৰ ৰিজাল্ট পাবলৈ আৰম্ভ কৰিছোঁ আৰু এতিয়া আমাৰ মৃত্যুৰ দুৰ্ঘটনাৰ হাৰটো যথেষ্ট কমি আহিছে আৰু এনেকৈ যদি থাকে তেতিয়াহ'লে বছৰটোৰ শেষত আমি মোটামুটি আমি দুৰ্ঘটনাৰ যিবিলাক বেয়া খবৰবিলাকৰ পৰা আমি আঁতৰি থাকিব পাৰিম বুলি আমাৰ তাত ভাবিছে Itum kelang bom lake Malong News 24/7 hampang farman klar da kabirta.